হায়াৰ ছেকেণ্ডাৰীৰ ভাইটি ভণ্টি ষ্টুডেণ্টসকল সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আমাক কিছু সময় ইয়াত উলিয়াই দিয়াৰ বাবে। লগতে মই ইয়াতে আপোনালোকক জনাব বিচাৰোঁ বৰ্তমান সময়ত যিটো ভয়াৱহ পৰিস্থিতি হৈছে আমাৰ ড্ৰাগছৰ বিষয়ে চবে অলপ শুনি যাওঁ ভাইটি ভণ্টিসকলে। ড্ৰাগছ বুলি কিবা এটা বিষাক্ত বস্তু আছে। আমাৰ পুলিচত এখন এক্ট আছে NDPS বুলি কয়, নাৰ্কটিক সাইকোট্ৰপিক সাবষ্টেন্সেছ বুলি, নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবষ্টেন্সেছ বুলি। মানে এইখন মানে যিটো মানে ড্ৰাগছ বুলিলে প্ৰথম আমি হেৰইনটো বুজি পাব লাগিব। হেৰইন হয় এটা বিষাক্ত বস্তু, কিছুমানে চিৰিঞ্জৰ দ্বাৰা লয়, কিছুমান কুকি লয়। মানে ড্ৰাগছৰ মানে প্ৰথম ফাৰ্ষ্ট ষ্টেজ যিটো মানে আটাইতকৈ ভয়াৱহ হেৰিটো হয় ড্ৰাগছৰ পৰা ওলাই সেইটো হ'ল হেৰইন, আৰু লাষ্ট যিটো ওলাই সেইটো হ'ল হেৰি বুলি কয় ব্ৰাউন চুগাৰ বুলি কয়। এইবিলাক চব মানে নিচাজাতীয় মানে হেৰি হিচাপে মানে ইউজ কৰা হয়। আমি ইয়াৰ বিষয়ে জানিব লাগে। বৰ্তমান সময়ত বহুতে এইবিলাক বস্তু মানে ইউজ কৰি আছে, ইয়াৰ পৰা আমি বিৰত থাকিব লাগে। কাৰণ বৰ্তমান ড্ৰাগছ বস্তুটো এবাৰ যদি কোনোবাই লৈছে ছেকেণ্ড টাইমত এই বস্তুটো এৰিবলৈ যথেষ্ট মানে কষ্ট হয়। আৰু লগতে আজি আমি গুটখা খাইছোঁ, পৰহিলে আমি হয়তো মদ খাম, বেছিকৈ খালে তাৰ ফলত আমাৰ নিজৰ নিয়ন্ত্ৰণটো হেৰুৱাই থাকিম। তেতিয়া বিভিন্ন ধৰণৰ মানে অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰ মানে সম্ভাৱনা থাকে। সেইকাৰণে আমি আমাৰ গাৰ্জেনসকলকো ইয়াৰ দ্বাৰাই এটা বস্তু জনাব বিচাৰোঁ। প্ৰথম ষ্টেজত আমি তেওঁলোকক অলপ হেৰি মানে চাৰ্ট ৱাটছ দিয়াটো মানে দৰকাৰ। ফাৰ্ষ্ট ষ্টেজত